ছবিখন লাহে লাহে স্পষ্ট হৈ পৰিছে। জুবিন গাৰ্গৰ মৃত্যু কেৱল এক দুৰ্ঘটনা নাছিল, আছিল ধন, ক্ষমতা আৰু ষড়যন্ত্ৰৰ জাল। সপোন LLP নামৰ এটা কোম্পানীত জুবিনদাৰ সৈতে অংশীদাৰ হৈ থকা বিজেপি নেতা সিদ্ধাংকু অংকুৰ বৰুৱাৰ ওপৰত এইবাৰ প্ৰশ্ন উত্থাপিত হৈছে। এই কোম্পানীৰ অংশীদাৰ হোৱাৰ সুবাদতে জুবিনৰ নামত ক্ৰয় কৰা সম্পত্তিসমূহ এতিয়াও তেওঁৰ হাতত কেনেকৈ? ৩২ লাখ টকাৰ মূলধন থকা এই অংশীদাৰিত্ব প্ৰতিষ্ঠানটোৰ আঁৰৰ কথাবোৰ এতিয়া পোহৰলৈ আহিছে। সিদ্ধাংকু অংকুৰ বৰুৱাৰ পৰামৰ্শ মতেই এদিন বিজেপিৰ যুৱ শাখাক সিদ্ধাৰ্থ শৰ্মাক নিযুক্তি দিয়া হৈছিল, যাৰ ওপৰত এতিয়া তদন্ত চলি আছে। সেইজন সিদ্ধাৰ্থ, যি এতিয়া জুবিনৰ ৰহস্যজনক মৃত্যুৰ মূল অভিযুক্ত। এই সকলোবোৰ কেৱল কাকতালীয় নেকি, নে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক পৃষ্ঠপোষকতাতে মাষ্টাৰ প্লেন ৰচনা কৰা হৈছিল? জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ড। মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে জুবিনক হত্যা কৰা হৈছিল। গতিকে প্ৰশ্ন হৈছে, যদিহে অসম আৰক্ষীয়ে ষড়যন্ত্ৰৰ শিপা উভালিবলৈ যত্ন কৰিছে, তেন্তে সিদ্ধাংকু অংকুৰ বৰুৱা কিদৰে মুক্তভাৱে ঘূৰি ফুৰিছে? আনকি জুবিনৰ সৈতে চাহ খোৱা চাহ দোকানীজনকো SITয়ে জেৰা কৰিছে যদিও সিদ্ধাংকু ইয়াৰ বাহিৰত আজিও। ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্ত জেল হাজতত যদিও হিমন্তৰ ঘনিষ্ঠ এই লিংক আজিও অদৃশ্য হৈয়ে থাকিল। ষড়যন্ত্ৰৰ সংসূত্ৰবোৰ বাৰে বাৰে মুখ্যমন্ত্ৰীৰ কাষলৈ যায় বাবেই নেকি জুবিন গাৰ্গে অসমক একত্ৰিত কৰিলে, কিন্তু হিমন্তৰ ৰাজনীতিয়ে অসমক বিভাজিত কৰিলে? এতিয়া প্ৰমাণবোৰ হিমন্তৰ ঘনিষ্ঠ লোকৰ সৈতে জড়িত হোৱাৰ লগে লগে চৰকাৰ তদন্তৰ পথ প্ৰদৰ্শক হৈ পৰিছে, আৰু তাৰ পিছতো এই ষড়যন্ত্ৰৰ যোগসূত্ৰ মুখ্যমন্ত্ৰীৰ নামৰ সৈতে সংযোজিত হৈছে। গতিকে বিচাৰ এতিয়া ৰাইজৰ দৰবাৰত।